friend, welcome to my YouTube channel Lakshya Hazarika vlog. আৰু মই আছো এতিয়া কোৰমাংলা আৰু কোৰমাংলাত প্ৰায় পুৰা মানে লকডাউনৰ পৰিস্থিতি হৈ আছে আৰু গোটেই বেংগলৰতে হৈ আছে বাৰু এতিয়া লকডাউন হৈ আছে এতিয়া মই আছো ডিউটিত পুৰা সেফটিত আছো আৰু দিনটোত 2-3 বাৰকৈ মাস্ক চলাওঁ আৰু ডিউটিত থাকিলে একো প্ৰব্লেম নাই আৰু আপোনালোকো ভালকৈ থাকক ঘৰতে থাকক ঘৰৰ ভিতৰতে সোমাই থাকক আৰু বেছি জৰুৰী কামতহে বাহিৰলৈ ওলাব আৰু আহক এতিয়া আমি গৈ আছোঁ CBD মানে মেইন বেংগলোৰ টাউন গৈ আছোঁ চাই থাকক ভিডিঅ'টো মেইন বেংগলোৰ টাউনলৈ গৈ আছোঁ আৰু আগলৈ চাওক এয়া কোৰমাংলা देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए देखा एक ख्वाब तो ये सिलसिले हुए दूर तक निगाहों में है गुल खिले हुए ये गिला है आपकी निगाहों से फूल भी हो दरमिया तो फासले हुए पर्वते पर्वते বগাব পাৰো মই পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ অকণমান ৰাস্তাত ৰখিলোঁ ড্ৰাইভাৰ গৈছে টেংকি খালী কৰিবলৈ আহি পালেহি হৈ গ'ল হৈ গিয়া ঠিক আছে চলো এতিয়া গৈ আছোঁ আমি মুকেশ পালি আৰু চাই থাকক মুকেশ পালি এখন চাবলৈ কেনেকুৱা লাগে চাওক ভিডিঅ' চাওক এইখন হৈছে মৰামাননীয়া গাড়ী মানে ইয়াত মানুহবিলাক মৰিলে মানে ইয়াত অলপ মানে প্ৰচেছন কৰা নিচিনাকৈ লৈ যায় পূৰা বেণ্ড পাৰ্টি বজাই মেলি লৈ যায় আগে বেণ্ড পাৰ্টি বজাই মেলি লৈ যায় খুব মানে সুন্দৰকৈ বিদায় দিয়ে আৰু মৰা মানুহ সেইকাৰণে গাড়ীখন বনাই দিছে আৰু চাওক ইমান ধুনীয়া ভিউ আমি এতিয়া লেফ্ট ল'ব লাগিব এতিয়া ল'ব লাগিব আমি ৰাইট লৈ লিজিয়ে ভাইয়া ভিডিঅ' কৰিবলৈ অকণ অসুবিধা হয় তথাপিতো কৰিছোঁ মই ব্লগ বনাম বুলি আপোনালোকক দেখাওঁ বেংগলৰখন মোবাইলত লোকেশ্যন ছেট কৰিবলগীয়া হয় আৰু চেক কৰি যাওঁতে তেতিয়াহে পামগৈ বাইক আৰু এতিয়া সেইকাৰণে মানে অলপ দিগদাৰ হয় তথাপিতো ভিডিঅ' বনামেই মই আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই ভিডিঅ' বনাই থাকিম দিয়ে থাকিম মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব অল বেংগলৰ আহি মই আহি পালোঁ এতিয়া আন্নাপালি আৰু আন্নাপালিত আহি পাওঁতে গাড়ীখন পিক কৰাৰ পাছতে মোৰ এটা মেছেজ আহিলে মেছেজটো চালোঁ যে অফিচৰ পৰা আহিছে আৰু অফিচৰ পৰা দিছে যে এতিয়া ভেকচিনৰ কাৰণে এখন ফৰ্ম এখন আহিছে তাত ইয়াত মোৰ নামটো লিখিব আহিছে নামটোৰ পিছত মোৰ ইয়াত ইয়াত ৰুল কি আৰু মোৰ অফিচিয়েল নাম্বাৰ আৰু ইমেইল ID অফিচিয়েল তাৰপিছত আপোনাৰ কিমান কি মানে আগত কেতিয়াবা ক'ভিড হৈছিল নেকি আৰু কেতিয়া ক'ভিড চেক কৰিছিলে আৰু এইবিলাক চব মানে অপশ্যনবিলাক ইয়াতে আহি আছে আৰু ইয়াত একে লাষ্টত সুধিছে যে কিবা কুৱেশ্যন আছে নেকি সুধিবলৈ সেইটো সুধিছে আৰু এতিয়া এখন মই পূৰাই দিলোঁ যে ক'ভিডৰ ভেকচিনটো ল'মেই বাৰু বলক এতিয়া আগলৈ ভিডিঅ'টো চাই থাকক আৰু আহি পালোঁ এখন তাজ হোটেল বহুত ডাঙৰ হোটেল হয় তাজ হোটেল আৰু এতিয়া আমি যাব লাগিব লেফ্ট চাইডে MG रोड है ना हाँ और ऊपर देखे ये मेट्रो लाइन स्टेशन आगत और ये आम जोन ये मेट्रो स्टेशन इलेक्ट्रिक उठी যাব লাগিব আৰু তাত গৈ টিকেট কাটি পেলাই গ'লেই হ'ল वाव কি ধুনীয়া লাগিছে এইফালে সব য'ত মানে IPL হয় খেল হয় ইয়াতে হয় এটা ব্ৰেক সাইড হয় गेट नंबर 43 नंबर 5 नंबर गेट है गेट 43 ये गेट का नंबर है 3 तो वहाँ ये 2 लगी 2 नंबर और कोई
আগত এখন 1 নম্বৰ গেট, কিন্তু বেক চাইডৰ গেট হয় দেই। ইয়াত যিটো প্ৰেক্টিছ হয় এইফালে প্ৰেক্টিছ হয় আৰু এই ষ্টেডিয়ামত খেল হয়। আৰু আমি যাব লাগিব এতিয়া এইখন চাম ফায়াৰ। এইখন চাম ফাইটাৰ। আমি লোকেশ্যনটো এতিয়া আহিলোঁ নহয় এতিয়া। लोकेशन छोड़ के आ गया, लोकेशन छोड़ के आ गया हम लोग। हाल तो फ्रंट साइड तो हमें मुझे बैक साइड देखा ये फ्रंट साइड तो सब भैया ये फ्रंट साइडर गेट है। टिकेट एफाले सोमाब लगे आगर ये गेट সেই টিকেটখন দি সোমাবগৈ লাগিব। আৰু মই আহি পালোঁ ইলুজন, আৰু ইলুজনৰ এতিয়া বাইক নাই। মই লোকেট কৰিব লাগিব, তেতিয়ালৈকে আগত কি চাওঁ ভিডিঅ'টো চাব পাৰিম। তো ফ্ৰেণ্ড চৰি দেখাব নোৱাৰিলোঁ মই আপোনালোকক যিখন যুদ্ধত ব্যৱহাৰ কৰে আমি সেইখিনি। তো মানে লোকেশ্যনটো অকল ইম্পৰ্টেণ্ট আছিলে সেইকাৰণে দেখিব নোৱাৰিলোঁ। আৰু এইটো আগত চাওক টিবু প্লেচ আৰু লালকিল্লা নিচিনা লাগিছে দেখিবলৈ। देखा एक ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में है गुल खिले हुए। ये गिला है आपकी निगाहों से, फूल भी हो दरमिया तो फासले हुए। पर्वते पर्वते बगाब पारो मैं, पर्वते पर्वते बगाब पारो मैं, लतानु बगाবলৈ पर्वते पर्वते बगाই এতিয়া লাঞ্চ কৰি আহিলোঁ ৰুমৰ পৰা। আৰু এতিয়া যাওঁ হোৱাইট ফিল্ড যাম। এতিয়া হোৱাইট ফিল্ডত যিখিনি এতিয়া বাইকখিনি ড্ৰপ কৰিব লাগিব। এতিয়া আমি হোৱাইট ফিল্ড যাম, যিহেতু এতিয়া বাইকখিনি আছে মোৰ পাছফালে, বাইকখিনি মই এতিয়া ড্ৰপ কৰিব লাগিব। व्हाइट कलर की का है मां खाली जाओ नहीं व्हाइट में कौन सी जोन में चलना मां खाली अच्छा 20 का नीचे उसको हां मैप में जोन देखेंगे उसके बाद पहला बैक से खाना कोई ला दे वीडियो बोलो अगला वीडियो सारा। তো বন্ধুসকলকে ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এতিয়া বাই বাই, জয় আই অসম।